আমাৰ আজিৰ অনুশীলনী হ'ব 1.2 দশমমান শ্ৰেণীৰ। এই অনুশীলনীৰ অংকবিলাক তেনেই সহজ। যেহেতু তোমালোকে ইয়াত দেখিবলৈ পাইছা যে 1 নম্বৰ প্ৰশ্নটো আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এই পদ্ধতিটো তোমালোকে আগতেও কৰিছা। ছুটি নিয়মেৰে হৰণ এইবিলাক মনত পৰিছে চাগে তোমালোকৰ। তো 1 নম্বৰ আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ৰ মৌলিক উৎপাদকবোৰৰ গুণফল যিটো আছিলে। কুৱেশ্যন নম্বৰ 1 আছে 140। তো এইটো আমি ছুটি নিয়মেৰে হৰণ কৰিম। এইবিলাক আগে পিছে তোমালোকে কৰিছা। আটাইতকৈ সৰু সংখ্যা এটা ল'ম যাৰ দ্বাৰা আমি এই 140ক হৰণ কৰিব পাৰোঁ। তো মই 2 ল'লোঁ। তো চোৱা 2 7 গুণ 14 আৰু শূন্যটো তললৈ নামি আহিলে। তাৰপিছত থাকিলে আকৌ 2 বাৰ গ'ল 2 3 গুণ 6। ইয়াৰ পৰা 1 গুচি যাব হ'ব 10। এইটো 10 হৈ যাব তাৰপিছত। তো 2 5 গুণ 10। তাৰপিছত ইয়াত আহিলেগৈ 35। 35ক আমি আটাইতকৈ সৰু সংখ্যা যাৰ সহায়ত হৰণ কৰিব পাৰিম সেইটো হ'লগৈ 5। 5 7 গুণ 35। এতিয়া আৰু নাযায় 7ৰ পিছত ইয়াক আমি আৰু হৰণ কৰিব নোৱাৰিম। তাৰপিছত এতিয়া 140টো আমি এনেদৰে লিখি ল'ম ইকুৱেল টু তাৰপিছত এই 2 into 2 5 5 7 7। তো এইটো আমি 140ক এইবিলাকে হ'লগৈ মৌলিক উৎপাদকবিলাক যিটো আমি এনেদৰে লিখিব পাৰোঁ। তাৰপিছত ইয়াত চোৱা 2 কেইটা আছে 2টা। চ' আমি লিখিব পাৰিম 2 স্কোয়াৰ ইনটু 5 ইনটু 7। এই বাকী অংকবিলাকো আমি একে নিয়মেৰে কৰিব লাগিব। এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত চোৱা ইয়াত আছে তলৰ অখণ্ড সংখ্যাকেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। আচলতে এইটো এটা ফৰ্মুলা হয়। এই অংকটো কৰাৰ আগত এটা ফৰ্মুলা তোমালোকে নোট ডাউন কৰিব লাগিব। ফৰ্মুলাটো হ'লগৈ যিকোনো দুটা অখণ্ড সংখ্যা A আৰু Bৰ ক্ষেত্ৰত গসাউ এই সংখ্যা দুটাৰ গসাউ পূৰণ এই সংখ্যা দুটাৰ লসাগু যদি আমি দুটা পূৰণ কৰোঁ তেতিয়াহ'লে যিটো উত্তৰ পাম সেই উত্তৰটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব। তো এইটো মনত ৰাখিবা A আৰু B অখণ্ড সংখ্যা হ'ব লাগিব। যেনেকৈ ধৰা 25 30 40 এনেধৰণৰ সংখ্যাবিলাক। তো এতিয়া আমি 2 নম্বৰ কুৱেশ্যন নম্বৰ 2ৰ 1 নম্বৰটো কৰোঁ। 1 নম্বৰ আছে 26 আৰু 91। একেদৰে 26টো আমি আগৰ কৰাৰ নিচিনা সৰু নিয়মেৰে হৰণ কৰিম। 26ক 2ৰে হৰণ কৰিলে 13 বাৰ যায়, কিন্তু তাৰপিছত আৰু 13ক হৰণ কৰিব নোৱাৰি। ঠিক তেনেদৰে 91ক আটাইতকৈ সৰু সংখ্যা 7 যাৰ দ্বাৰা আমি 91ক হৰণ কৰিব পাৰোঁ সেইটো 13 বাৰ যাব, ইয়াৰ পিছতো আৰু হৰণ নাযায়। চ' গতিকে 26ক আমি কি লিখিব পাৰিম 2 into 13 আৰু 91ক আমি কি লিখিব পাৰিম 7 into 13। তো ইয়াৰ পৰা আমি এতিয়া HCF মানে গসাউ HCFটো কিমান হ'ব HCFটো কেনেকৈ ওলাই তোমালোকৰ মনত আছে চাগে কমনবিলাক ল'ব লাগে। কমনবিলাক ল'ব লাগিব। ইয়াত চোৱা 13 কমন আছে, ইয়াতো 13 কমন আছে। চ' আমি 13 ল'ব লাগিব। এতিয়া কমন থকাৰ এটাহে লিখিব লাগে। ইয়াত 13 দুটা আছে কিন্তু আমি লিখিম এটা আৰু কমন নাই, গতিকে গসাগু হ'ব 13। এণ্ড LCM মানে লসাগু গসাউটো আছিলে কমনখিনি, কিন্তু লসাগুটো আছিলে আমাৰ কমন আনকমন গোটেইখিনি। তো ইয়াতে কমন আছে 13। এইটো এটা আমি এনেকৈ পেয়াৰ এটা কৰিব পাৰোঁ 2 7। এইটো কমন নহয়, ইয়াত 2 আছে কিন্তু ইয়াত নাই, ইয়াত 7 আছে কিন্তু তাত নাই, গতিকে 2 into 7 আমি লিখি ল'ব পাৰোঁ।
এতিয়া কমন আছে 13 আমি দুটা 13 নিলিখোঁ এটা 13হে লিখিম এতিয়া চোৱা এই LCM যিকেইটা আছে এটা গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম 182 তোমালোকে পূৰণটো কৰি চাবা এতিয়া আমি গসাগুটো পালোঁ আৰু লসাগু দুয়োটাই পালোঁ এতিয়া আমি সত্যাপন নিৰূপণটো কৰিম এতিয়া সত্যাপন নিৰূপণটো কি আছিলে প্ৰশ্নত চাই ল'বা তোমালোকে যে সংখ্যা দুটাৰ লসাগু আৰু গসাগু পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান তো গতিকে আমি গসাগু আৰু লসাগু এতিয়া পূৰণ কৰি ল'ম এতিয়া গসাগু আছিলে 13 আৰু লসাগু পূৰণ কৰি কিমান পাইছিলোঁ 182 গতিকে এতিয়া আমি এই দুটা পূৰণ কৰিলে তোমালোকে পূৰণ কৰি চাবা 13 আৰু 182 পূৰণ কৰিলে পাম 2366 একেদৰে এতিয়া সংখ্যা দুটা কি আছিলে ন আমাৰ সংখ্যা দুটা আছিলে 26 আৰু 91 তো 26 আৰু 91ও পূৰণ কৰিলে কি পাম 2366 এতিয়া চোৱা এই পূৰণফলটো আৰু এইটো দুয়োটা সমান তো আমি ক'ব পাৰিম প্ৰমাণ কৰা হ'ল এনেদৰে আমি বাকি অংকবিলাকো কৰিব পাৰিম সো গতিকে তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু 2 টো কমপ্লিট কৰিবা থ্যাংক ইউ